जब देखो तुम्हारी लाल पीली अखियां, जब देखो तुम्हारी लाल पीली अखियां, मैं नहीं डरता। হেল্ল' গাইছ তো গাইছ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা যাবলৈ ওলালো আৰু এইফালে আছে আমাৰ নৱ এইফালে মহন্ত আজি মানে ইণ্টাৰেষ্টিং পাহৰি গৈছো। হেল্ল' গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ আজি সৰস্বতী পূজা আৰু এটা আজি ভালো দিন এটা বেয়াও দিন। তো বেয়া দিনটো আপোনালোকে গম পায়ে চাগে আজি কলা দিৱস আৰু যি পুলৱামা এটেক হৈছিলে ভেলেণ্টাইন ডে বোৰ অদৰকাৰী কোৱা কথা সেইবোৰ গুৰুত্ব নিদিয়ে ইমান। তো আজি যিহেতু গম পায় আপোনালোকে পুলৱামা এটেক হৈছিলে বাকী ৰ'ব উঠিলো তাৰপৰা কৈ যাম ধুনীয়াকে। গাইছ আপোনালোকে গম পায়ে যে আজি দিনটোতে 2019 চনত পুলৱামা এটেক হৈছিলে আৰু আমাৰ বীৰ জোৱানসকল 40 জনকৈ বীৰ জোৱান শ্বহীদ হৈছিলে। পোনপ্ৰথমতে সেই বীৰ জোৱানসকলক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আজি ব্লগটো আৰম্ভ কৰিবলৈ গৈছো। চাইকেল আনিছো, চাইকেল লৈ আহিছো কাৰণ পুলিচৰ হেৰি হৈ আছে, আমি পুলিচৰ ষ্টপলৈ নাই নাই তো গৈ আছো ধুনীয়াকে চাই থাকক এণ্ড ভাল লাগিছে মজাকে দেখুৱাই যাম। যোৱা বছৰ যিহেতু দেখাব নোৱাৰিলো কিন্তু এই বছৰ আপোনালোকক দেখো আমি আৰু এটা বেলেগ এটা ভিডিঅ' হ'ব এইটো মানে মই বেলেগ ধৰণৰ আজি ভিডিঅ'টো বনাম। তো কেনেকুৱা লাগে ক'ব চাই ধুনীয়াকে। এইফালে আমাৰ আহি আছে মহন্ত বেকত আৰামত আহিছে চুলি চানগ্লাছ লগাই ছোৱালী 10জনী মান মানে পতাবই হেনো ই আজি মানে চাইকেলত কেয়া নাই হ'লেও মানুহ উঠাই লৈ যাব। গৈ আছো গাইছ আজিৰ দিনটোত প্ৰথমখন সৰস্বতী পূজা মণ্ডপ প্ৰথম পূজা মণ্ডপ আজিৰ দিনটোত এয়া আমাৰ আৰম্ভণি পূজা মণ্ডপ ধুনীয়াকে গৈ আছো আৰু দেখুৱাই আছো ধুনীয়াকে আপোনালোকক যিমান পূজা মণ্ডপ ওলাই সকলোকে দেখাই গৈ থাকিম। Let's go. কি বলো শুনবে না বলো আচ্ছা that is also important matter গৈ থাকো চাই থাকক। আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু আহি পাই গ'লহি মানে আমাৰ অনুষ্ঠম পণ্ডিতম মহাপণ্ডিতম বাকী আহি পাই গ'লে আমি খোজকাঢ়ি গৈ আছো। চাইকেলখন এনেকৈ থৈ দিলো সেইবিলাক খোজকাঢ়ি গৈ আছো আৰু বাকী গাড়ীখন আহিছে অকণে ৰৈছো ৰ'ব এবাৰ কম। এটা বস্তু চাওক দেই অকল মানুহে কি সৰস্বতী পূজাত ওলাই আহিব পাৰে নে গৰুৰ লগতে ওলাই আহিছে। আজি গৰুৰ লগত ওলাইছে দেখিছেনে আজি গৰুৰ লগত ওলাইছে দেখিছেনে সৰস্বতী পূজা গৰুৱে পালন কৰিছে মানে কেনেকুৱা এটা আহি গ'ল কলি যক চক। আজিকালি সৰস্বতী পূজা আমাৰ যোৰহাটত সৰস্বতী পূজা গৰুৱে পালন কৰে। সৰস্বতী পূজা কৈ থাকিলে দেই গৈ নাই হা বুলি কৈছে গৈ আছো দেখুৱাই আছো। তো গাইজ মই একদম প্ৰথমে পৰা চেণ্ট্ৰেল কলেজলৈ আহিলোঁ মানে আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ চেণ্ট্ৰেল কলেজ আজি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু এইফালে হয় চেণ্ট্ৰেল কলেজৰ মণ্ডপ ভাগ পূজা মণ্ডপ ভাগ সেইটো ধুনীয়াকৈ দেখুৱাই আছোঁ। চাই থাকক মই ধুনীয়াকৈ দেখুৱাম একদম মজাকৈ দেখুৱাই আছোঁ চব দেখুৱাম ধুনীয়াকৈ চাই থাকক মজাকৈ। এয়া আমাৰ অনুষ্কামে দেখিছেনে কি কৈ আছে বাৰু एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं बड़ा हरामी हो बेटा क्या दुनिया অনুষ হ'ব আহা আচ্ছা আচ্ছা এইফালে এজনে কি ৰূপ দেখুওৱা আছে হা তুমি কি ৰূপ লাৱণ্য কৈছা নেকি? কিন্তু তোমাৰ ৰূপ লাৱণ্য দেখি হইল পাগল ভাৱনাতে এয়া চাওক গাইজ অথনিৰ পৰা ইহঁতি মানে কলেজলৈ যাওঁ যে কৈ আছিল নহয় এইটো কাৰণে ইহঁতি কলেজৰ কৰে দেখিছে মানে বেয়া বস্তু ইহঁতি বেয়া বস্তু। তো গাইজ মানে এতিয়া আহিছোঁ স্কুললৈ আৰু মানে এইখন স্কুলতে মই যিহেতু পঢ়ি যোৱা ৰেৱকান্ত বৰুৱা পাব্লিক হাই স্কুল তো ইয়াতে মই পঢ়ি যোৱা তো সেইকাৰণে এপাক বোলো সোমাই যাওঁ নোসোমালে মই বেয়া হ'ব ন তো এপাক সোমাই যাওঁ বুলি আহিলোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা সজাইছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চাই থাকক। তো গাইছ বহুত দিনৰ মূৰত সোমালোঁ স্কুললৈ আৰু ভাল লাগিলে বাকী এতিয়া গৈ থাকোঁ আৰু য'ত পাওঁ সোমাব চাম
সিহঁতক ধুনীয়াকৈ দেখুৱাই আছোঁ ইহঁতে এইফালে ৰৈ আছে এতিয়া ক'ত যাওঁতো ঠিক হোৱা নাই গতিকে দেখুৱাই আছোঁ সিহঁতক প্ৰিয়মে প্ৰেম কৰিবলৈ ছোৱালী বিচাৰি ফুৰিছে কিন্তু ছোৱালী বিচাৰি পোৱা নাই হেনো আজি হেনো প্ৰেম কৰিব হেনো আৰু কি প্ৰেম কৰে চাওঁচোন অলপ হয় নাই হা গৈ চাওক ওচৰলৈ গৈছে এয়া প্ৰেম কৰিছে এয়া কৰি আছে গৈ আছো কিন্তু গৈ জাতীয় বিদ্যালয় বহুত দিনৰ মূৰত আহিছো 2 বছৰ মূৰত আজি আহিছো সৰস্বতী পূজাত ধুনীয়াকৈ যাওঁ গৈছে নাই গৈছো ৰাম বোলে মানুহ চাওক এইখন মানুহ চাওক জাতীয় বিদ্যালয়ত মানুহ কাল দেখিছে নে অলপ মানুহ হৈছে ইয়াত সৰস্বতী পূজা বোলে সৰস্বতী পূজা বুলি আহিছে আৰু মানুহ এতিয়া পুৰা অকণ যাওঁ ধুনীয়াকৈ যাওঁ দেখুৱাই আছো বাকী টাউনলৈ যাম টাউনলৈ দেখুৱাম আপোনালোকক অলপ প্ৰেংক চেংক কৰিম সেইবোৰকো দেখুৱাম বাকী চাই থাকক আৰু দেখুৱাই আছো আৰু অধিক মাছত বগলী কণা হৈছে মানে এই প্ৰেংক কৰিবলৈ ছোৱালী বিচাৰি পোৱা নাই ইয়াত মানে অত চলি আছে মানে অধিক মাছত বগলী কণা বুলি কয় নাই ই তেনেকুৱা ধৰণৰ হৈ আছে মানে এতিয়া বাকী এতিয়া ছাবজেক্ট এটা বিচাৰি ফুৰিছে হেনো যদি পাইপ লগত দেখুৱাম বাৰু কাই নিদিয়ে ইয়াক কোনে পাত্তাই নিদিয়ে কেলে মান লাগি থাকো তই বাৰু হা তোক পাত্তাই নিদিয়ে কোনে মহন্তৰ চাংগাছবোৰ একচাত চাই লওক নে আৰু কয় 2024 নতুনকৈ এযোৰ লঞ্চ কৰিছে এইটো মহন্ত চানগ্লাছযোৰ নামটো মহন্ত চানগ্লাছ চাই পাই গ'লো সেই টাউন আৰু এইফালে গান গাই আছে ইমান দেখুৱাম বাৰু যদি পাৰোঁ চব জেবি কলেজৰ ৰাস্তাত ভিৰ চক গাইছ ভিৰ চাওক বহুত ভিৰ একদম পুৰা ভিৰ হৈ গৈছে মানে একদম পূজা নিচিনা হৈছে দুৰ্গা পূজাৰ নিচিনা ভিৰ হৈছে মানে বহুত ভিৰ হৈছে এইফালে চাওক না ফুটপাথত মানে একোৱে নেদেখি মানে এনেকুৱা ভিৰ হৈ গৈছে মানুহ একদম পুৰা মানুহ ভৰ্তি এইফালে চাওক দেখিছেনে একদম পুৰা গেটৰ ঘৰত কেনেকুৱা ভিৰ হৈছে না জেবি কলেজৰ গোটেই পুৰা ভিৰ পুৰা ভিৰ বাকী আমি ৰাস্তা পাৰ হ'ব পৰা নাই চাই থাকক তেনেকৈ দেখুৱাই আছোঁ ভিৰ চক ৰাস্তা পাৰ হ'বলৈ ৰৈ থাকিবলগীয়া অৱস্থা হৈছে এনেকুৱা ভিৰ আজি অলপ কমাইছে জেবি কলেজ আছে আৰু আমি এইখিনিতে ৰৈ আছো এনেকুৱা ভিৰ আছে না এইখিনিতে আৰু ৰৈ আছো আৰু মানুহ আছে এইখিনি ৰৈ চাই লগতে বিপন্দাক লগ পালো মানে আৰু এতিয়া বিপন্দাৰ পুৰা প্ৰেম শ্বুট কৰিব তো কেনেকুৱা প্ৰেম শ্বুট কৰে অলপ আপোনালোকে দেখুৱাই আছো ৰ'ব বিপন্দা আছে পুৰা প্ৰেম শ্বুট কৰিব এতিয়া তো কেনেকুৱা প্ৰেম শ্বুট কৰে দেখুৱাই আছো বাকী বোলে মানুহ চব হয়নে অসংখ্য মানুহ পুৰা ঠাৰ খাই আছে মানুহেই মানুহ এইফালে আমাৰ এইকেইটা সন্ত্ৰাসবাদীকেইটা আমাৰ এইবিলাক চব গাইছ এইবিলাক চব क्या सीन है वाह क्या सीन है What a beauty. मजा लिप्स है मजा आया और मैं ये जो मजा है ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है और गाइस ৰৈ আছো এইখিনিতে বাকী এইফালে না আমাৰ এইকেইজন এনে কি চাই তোমালোকে সৰস্বতী চাইছা আমাৰ এজন এয়া সৰস্বতী চাই আছে এনে পুৰা সৰস্বতী চাই আছে একদম লম্ভি আছে গাত তাৰ সৰস্বতী তাত বোলে মানুহ ফুল মানুহ পুৰা দেখুৱাটো চাই লওক আৰু দেখুৱাই আছো আৰু সৰস্বতী পূজা দেখুৱাই আছো ধুনীয়াকে আৰু देखा आपने लापरवाही का नतीजा है এয়া আমাৰ নৱৰ দেখিছে সৰস্বতী লম্ভি গ'ল ল'ৰাটো গাত পতককে
লম্বি আছে আৰু এইটো সহজে লম্বিলে জেগাত কি কৰি আছে অথনি পাই এইবোৰ কৈছে নে কিনো কৰি আছে আৰু অকল লম্বি আছে তাৰ গাত সৰস্বতী গাইছ ভাগৰি জুগৰি খাবলৈ অন আছে কালাব গাইছ ভাগৰি জুগৰি খাবলৈ নিমন্ত্ৰণত আহিলোঁ আৰু নিমন্ত্ৰণত পুৰা ফুল নিমন্ত্ৰণত ধুনীয়াকৈ নিমন্ত্ৰণ দিলে ফুল হোৱা আছে পুৰা মানুহ একদম আমাক বহুত ভালকে নিমন্ত্ৰণ দিছে মানে কি কম মানে বহি আছো ধুনীয়াকৈ বহুত ভালকে নিমন্ত্ৰণ দিছে কিন্তু বহুত ভালকে দিছে আৰু ক'বই নালাগে আৰু একদম মানে গাইছ খালী হ'বই আৰু অকণমান দেৰি পিছত খালী হৈ লওক তই যাম খাই ল'মগৈ এইটো ভোকত পাগল হৈ গৈছে এইটো বলিয়া হৈ এই দুটা পাগল হৈ গৈছে একদম পুৰা বাকী খাই ল'মগৈ আজি মোৰ মানে ভিডিঅ' বনোৱা ষ্টেণ্ডাৰ্ড হ'ল ইয়াৰ গাত হাতখন এনেকৈ দিলোঁ বনাই আছোঁ বাকী দেখুৱা আছোঁ ধুনীয়াকৈ আৰু কিবা কিবি হ'ব আৰু দেখুৱা আছোঁ চাই হ'ব তো গাইছ আমি খাবলৈ চিটত বহিলোঁ আৰু ইয়াত ধুনীয়াকৈ অৰ্ডাৰটো দিওঁ আৰু খাই মেলি লগত পৰঠা আহি গ'ল হেৰি নাই ৰ'বোৱা ৰখাই নাই লগালগ যাইছেহে না ডাইৰেক্ট যাইছেহে একদম টান টান বোলে ডাইৰেক্ট যাইছে জানো ৰোৱাই নাই খাওঁ খাই মেলি লগ পাই আছোঁ চাই থাকক এই মাথা বিষাইছে গাইছ আহি পাইছোঁহি আৰু গাইছ আহি পাইছোঁহি আৰু ব্লগৰ শেষ পৰ্যায় পাই গ'লোহি আহিলে পাইছোঁহি আৰু এইফালে অনুনহে আছে আমাৰ অনুষ্পম ঘৰত আমি যাম আৰু চাই থাকক এতিয়াও শেষ হোৱা নাই দেখক চাই থাকক কি হ'ল দেখা দেখা লাগিছে ক'ত এই ৰাস্তা পুখুৰী ৰাস্তা পুখুৰী ছোৱালীজনী শাৰী ঠিক কৰি আছিলে এই পতককে নাইকিয়া হৈ যে গৈছিলে নাই তেতিয়া এই শাৰী এখন ঠিক কৰি গাইছ আমাৰ এজনৰ বেজাৰ ছোৱালীজনী নপতিলে হেনো আজি বাকী তেজেতি ফালি আছে বোলো ছোৱালীৰ কথা বাদ দে পইচা কথা ধান্দা দে হয় না গাইছ পইচা মেইন গাইছ পইচা মামাৰ নে পইচা মোৰ নে গাইছ এই ভিডিঅ' ইমানতে খাৱনি মাৰিছোঁ কেনেকুৱা পালে ক'ব যদি ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো বাকী আকৌ এটা লগ পাম তেতিয়ালৈকে বাই বাই তোমাৰে সাজনি চকুৰ বিধকৰ তোমাৰে কথা ভাবিলো এটি